ওদালগুৰি লোকসভা সমষ্টিটো আমি এছটি ৰিজাৰ্ভ হোৱাটো আমি বিচাৰোঁ। এক্স NDB সংগঠনৰ ফালৰ পৰাও আমি BTRৰ 1 ইঞ্চি ভূমিও আমি এৰি দিবলৈ কাৰণে মান্তি নহয়। কেৰেলৰ চেয়াৰমেন জীৱন সিংহ ম্যানমাৰৰ পৰা ওলাই আহিছে ভাৰত চৰকাৰৰ লগত আলোচনাৰ জৰিয়তে তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ কাৰণে। তাৰ কাৰণে তেখেতক আমি স্বাগতম জনাইছোঁ, আমি ৱেলকাম কৰিছোঁ তেখেতে অহাৰ কাৰণে। আৰু আহক আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰক। কোচবিহাৰ ৰাজ্য 1949 চনত ভাৰতৰ লগত মাৰ্চ আপ কৰিছিলে আৰু ভাৰতৰ সংবিধান ভাৰতৰ যি সাৰ্বভৌমত্ব সকলো মানি লৈয়ে তেওঁলোকে ভাৰতৰ লগত সামিল হৈছিলে। গতিকে ভাৰতৰ সংবিধানৰ গণ্ডিৰ ভিতৰতে থাকি যি কোচ ৰাজবংশীসকলৰ যি সমস্যা আছে তেওঁলোকে এইটো সমাধান কৰিবলৈ কাৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে। তাৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ। ইউনাইটেড ফৰাম অফ এক্স NDB ফালৰ পৰা তেখেতক আমি সুস্বাগতম জনাইছোঁ। আৰু তেখেতলোকে কৈ আছে যে কমতাপুৰৰ যি অঞ্চল আমাৰ BTR অঞ্চল সামৰি লোৱাৰ কথা বহুতে নিউজ পৰ্টেলৰ যোগেদি আমি দেখিবলৈ পাইছোঁ। এইটো কিন্তু অবাস্তৱ, অবান্তৰ কথা বতৰাবিলাক নোকোৱাই ভাল। কাৰণ BTR এটা সাংবিধানিক এটা গণ্ডিৰ ভিতৰত আছে। এইটো বহুতো সংগ্ৰামৰ জৰিয়তে বহুতো তেজ আৰু জীৱনৰ বিনিময়ত দীৰ্ঘ সংগ্ৰামৰ বিনিময়ত BTR গঠন হৈছে। আৰু BTR অঞ্চলৰ ৰাইজে এইটো কেতিয়াও নিবিচাৰে যে BTR অঞ্চলৰ 1 ইঞ্চি ভূমিও ইফাল সিফাল হওক বুলি। আৰু এইটো BTR অঞ্চলৰ ৰাইজে কেতিয়াও মানি নলয়। আৰু আমি এক্স NDB হিচাপে ইউনাইটেড ফৰাম অফ এক্স NDB সংগঠনৰ ফালৰ পৰাও আমি BTRৰ 1 ইঞ্চি ভূমিও আমি এৰি দিবলৈ কাৰণে মান্তি নহয়। আকাশৰ লিডাৰবিলাক কৈ আছে এই মাটিটো আমাৰ মাটি, বড়োবিলাক আমাৰ মাটিত জীয়াই আছে। তেওঁলোকে ক'ব পাৰে, কথাটো কৈ দিলেই নহ'ব। বড়োসকলে অসমৰ আদিম অধিবাসী, বড়োসকলে এই অঞ্চলৰ সভ্যতা সংস্কৃতিৰ ধাৰক আৰু বাহক। তেওঁলোকে আমাৰে সহোদৰ হয়, তেওঁলোকেও বড়ো মূলৰে মানুহ হয়। তেওঁলোকে এটা সময়ত বড়োৱে আছিল। তেওঁলোকে ধৰ্মান্তৰিত হৈ জাত্যান্তৰ হৈ ভাষা কলা সংস্কৃতি এৰি পেলাইহে তেওঁলোকে ৰাজবংশী হৈছে। ৰাজবংশী বুলি কোনো এটা জাতি নাছিলে। ৰাজবংশীটো এটা পিছত বেলেগে দিয়া এটা উপাধিহে। ৰাজবংশী ৰজাক যিসকলে নিজৰ ধৰ্ম ভাষা কলা সংস্কৃতি এৰিলে 1515 খ্ৰীষ্টাব্দত বিশ্বসিংহই ৰজা হৈছিল। 1522 খ্ৰীষ্টাব্দত হিন্দু ধৰ্ম গ্ৰহণ কৰি নিজৰ ভাষা কলা সংস্কৃতি এৰি ৰাজবংশী উপাধি লৈছিল। যিয়ে ৰজাক অনুসৰণ কৰিলে নিজৰ ভাষা কলা সংস্কৃতি এৰিলে তেওঁলোকে হ'ল ৰাজবংশী। আৰু যিবিলাক নিজৰ ভাষা কলা সংস্কৃতি ধৰি ৰাখিলে তেওঁলোকে হ'ল কোচ বা কছাৰী। গতিকে তেওঁলোকে আমাৰে সহোদৰ হয়। ইতিহাসটো তেওঁলোকৰো আমাৰো একে ইতিহাস। ইয়াক ইতিহাস দাঙি ধৰি একো হেৰি নহ'ব। ঐতিহাসিক যদি অধিকাৰ বিচাৰিবলৈ যায় তেতিয়াহ'লে ঐতিহাসিক স্থানসমূহ যিবিলাক এটা সময়ত কোচ ৰজাৰ ৰাজত্ব আছিলে, সেই হিচাপেতো বাংলাদেশো সিহঁতে দাবী কৰিব পাৰে। বাংলাদেশৰ কুৰিগ্ৰাম, নীলফামাৰী, ৰংপুৰ, দিনাজপুৰ, ঠাকুৰগাঁও, পঞ্চগড়, বগুড়া, গাইবান্ধালৈকে কোচবিহাৰ আছিলে, কোচ ৰাজ্য আছিলে। তো সেইবিলাকো তেওঁলোকে ডিমাণ্ড কৰক। আজিও ৰংপুৰত কোচ ৰজা ৰাজবাৰী তাতো জিলিকি আছে। আজি দিনাজপুৰত, বাংলাদেশত দিনাজপুৰত ৰজা দীনেশ্বৰ তাতো ৰাজবাৰী আজিও আছে। ঐতিহাসিক প্ৰসিদ্ধ স্থানসমূহ তাতো বাংলাদেশতো আছে। তেওঁলোকে বাংলাদেশকো ডিমাণ্ড কৰক। এইটো কিয় বিচাৰি আছে? এইটোতো আমি ভাৰতৰ ভিতৰতে আছোঁ। আৰু সিহঁতৰ আমাৰ যিমান অধিকাৰ আছে সিহঁতৰ সিমানেই অধিকাৰ আছে। সিহঁতেও নিজৰ ভাষা কলা সংস্কৃতি লৈ সিহঁতে ইয়াত সগৌৰৱেৰে জীয়াই থাকিব পাৰিব। ইয়াত কোনো সিহঁতক হেৰি কৰা নাই। কোকৰাঝাৰ লোকসভা সমষ্টি যিটো নেকি ST ৰিজাৰ্ভ আছিলে, এইটো আমি ৰিজাৰ্ভ থকাটো বিচাৰোঁ। আৰু লগতে ওদালগুৰি লোকসভা সমষ্টিটো আমি ST ৰিজাৰ্ভ
হোৱাটো আমি বিচাৰোঁ কাৰণ এইটো ST সকলৰ এইটো প্ৰাপ্য অধিকাৰ এইটো আমাক লাগিব আৰু এইটো কোকৰাঝাৰ লোকসভা সমষ্টিটোক ৰিজাৰ্ভেশ্যনটো উঠাই দি পেলাই জেনেৰেট কৰি বিচাৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আমি নামানো